এতিয়া আবেলি চাহ কাপৰ কাৰণে মই বনাবলৈ ধৰিছোঁ পকৰি আৰু মই কিহৰে বনাম আপোনালোকক দেখুৱাম। মই বুট আৰু মগু তাৰপিছত নৰসিংহ পাত আৰু ধনিয়া, ডাঙৰ ধনিয়াটো আৰু এনেকৈ জলকীয়া পিঁয়াজ এনেকৈ কাটি লৈছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু কেনেকৈ বনাইছোঁ তাকে অকণ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু বুট মগু বা প্ৰসাদ মানুহে খাই পেলাই যেতিয়া থাকি যায় তেতিয়া বা নষ্ট কৰে, সেইকাৰণে নষ্ট কৰা নাই। মই পিচি লৈ পেলাই পকৰি বনাইছোঁ আৰু তেনেকৈ খাই খুব ভালো লাগে। প্ৰসাদ নাথাকিলেও বুট মগু ভিজাই পেলাইও বনাব পাৰি। আমি তেনেকৈয়ে বনাওঁ। যেতিয়া বেছি থাকে তেতিয়াতো ইমান খাই আদায় কৰিব নোৱাৰি, সেই গতিকে তেনেকৈ পিচি লৈ পেলাই পকৰি বনাওঁ আৰু আজি তাকে অকণমান দেখুৱাইছোঁ। চাই থাকিব আপোনালোকে ভিডিঅ'টো, আৰু চাই ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু যিসকলে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাই থাকিব ভিডিঅ'টো আৰু কেনেকৈ বনাইছোঁ চাই নিশ্চয় জনাবলৈ নাপাহৰিব। এইখিনি বুট আৰু মগু আৰু এয়া নৰসিংহ পাত আৰু পিঁয়াজ এনেকৈ মই লৈ লৈছোঁ। এয়া পিঁয়াজ কেইটামান, নৰসিংহ পাত, এয়া মই এতিয়া এইখিনি ধুই আনিলোঁ আৰু এয়া ডাঙৰ ধনিয়াটো লৈছোঁ, দেখিছে নহয়, এই ধনিয়া কেইডাল দিছোঁ আৰু এতিয়া কাটি ল'লোঁ। এয়া কাটি লৈছোঁ এনেকৈ সৰু সৰুকৈ আৰু মই পাতখিনি কোমলীয়া সেই গতিকে কটা নাই নৰসিংহ পাতখিনি। আৰু ইয়াত পিচি লোৱা এনেকৈ পিচি লৈছোঁ এনেকৈ। আৰু এনেকৈ মই এটা হাতে মোবাইলটো ধৰি অসুবিধা হোৱাত মই গোটেইখিনি ওলোৱাই লৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ আৰু চাই থাকিব। আনফালে কেৰাহী এটাত মই তেল দি দিছোঁ আৰু এই তেলখিনি মোৰ গৰম হৈয়ে আছে আৰু এয়া মই গোটেইখিনি একদম পূৰা মিক্স কৰি লৈছোঁ। মই ইয়াত হালধি দিয়া নাই, আপোনালোকে দি ল'ব। হালধিটো দিলে কি হয় মানে ভিতৰৰ ফালে কিবা এটা মই গোন্ধ পাওঁ, সেইকাৰণে মই নাই দিয়া। আপোনালোকে দিলে ইচ্ছা কৰিলে দিব পাৰে। আৰু তেলখিনি মোৰ বহুত গৰমেই হৈ আছিলে বাৰু, চামুচতে দিয়াত মোৰ অসুবিধা হোৱাৰ কাৰণে মই হাতৰে দি দিছোঁ। চাফা হ'লেই হ'ল, কোনো কথা নাই। আৰু এয়া এনেকৈ দি লৈছোঁ। চাই থাকিব আৰু কোনে কোনে এনেকৈ খাই ভাল পায় জনাবলৈ নাপাহৰিব। আৰু যেতিয়া নাথাকে তেতিয়া আপোনালোকে ঘৰতে থকা বুট বা মগুটো থাকেই মানুহৰ ঘৰত, বুট মগু, কিয়নো দালি খায়ো ভাল লাগে আৰু বুট থাকেই মানুহৰ ঘৰত, বুট ভাজা বা কিবা কাৰণত কেঁচা চাটনিৰ কাৰণেও থাকে। এনেকৈ দুইটা একেলগে মিক্স কৰি পেলাই পিচি লৈ পেলাই বনাই খাব, বহুত ধুনীয়া হয়। আৰু এয়া ওলোৱাবলৈ হৈ গৈছে, এতিয়া মই এনেকৈ এয়া কাটি দিছোঁ। এয়া আৰু আবেলি অকণমান বতৰটো ডাৱৰীয়া নিচিনা হৈ থাকিলেতো আৰু কথাই নাই কোনো, এনেকৈ বতৰটো অকণমান তেনেকুৱা, সেইকাৰণে মই ভাবিলোঁ পেলাই নিদি বা মুৰ্গী বা পাৰনো কিমান খাব, আৰু আছিলেই যেতিয়া এনেকৈ বনাই পেলাই মই সেই গতিকে এনেকৈ অকণমান কষ্ট হয় আৰু যিকোনো বস্তু বনাওঁতে অকণমান হেৰি হয়েই, খাটনি কৰিবই লাগে। সেইকাৰণে এনেকৈ কৰি পেলাই খাই চাবচোন, ভাল লাগে বহুত। প্ৰায়খিনি এনেকৈ মই দি লৈছোঁ, তেনেকৈ গোটেইখিনিয়ে ভাজি ল'ম আপোনালোকে। আৰু মোৰ কেৰাহীখন তাতে সৰু হৈছে, আপোনালোকে ডাঙৰ কেৰাহী এটা ল'ব, তেতিয়া হেৰি হয়। মই এইটোতে বনাওঁ কিয়, কেৰাহীটো নহ'লে জ্বলি যায়। বেলেগ এটা কেৰাহী ল'লে, এইটো লোহাৰৰ কেৰাহীটোত মানে দিলে একো নহয়। সেইকাৰণে এইটোতে পাপৰ ভাজিবলৈ বা এনেকুৱা ধৰণৰ কেৰাহীত পাপৰ, মাছ আৰু পকৰি, লুচি এইবিলাক বনাবলৈ ভাল হয়, সেইকাৰণে মই এইটো লৈছোঁ। আৰু এয়া চাক বনাই হোৱাৰ পিছত আপোনালোকক দেখুৱাইছোঁ কি ধুনীয়া হৈছে পকৰিকেইটা, আৰু খাবলৈও বহুত ধুনীয়া হৈছে। কিয় মই ৰেকৰ্ডিংটো পিছতহে দিছোঁ আৰু ভালো হয়। মই অকণমান ভাঙি দেখুৱাম। এয়া এটা হাতে মই মোবাইলটো ধৰি আছিলোঁ যে, সেইকাৰণে অকণমান অসুবিধা হৈছে। এয়া চাক কি ধুনীয়া হৈ গৈছে, আৰু খাই চাব। এনেদৰে বনাই আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে।